বন্ধুসকল দীপিকা আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আহক আজি বিশ্বৰ আটাইতকৈ সৰু হোটেলখনৰ বিষয়ে আমি আলোচনা কৰোঁ। পৃথিৱীৰ আটাইতকৈ সৰু হোটেলখন ক'ত আছে আপোনালোকে জানেনে? য'ত থাকিব পাৰে মাত্ৰ দুজন ব্যক্তি। প্ৰতিদিনে পৰিশোধ কৰিব লাগে $56। এই হোটেলখনৰ নাম জানেনে বাৰু আপোনালোকে? হোটেলখনৰ নাম হৈছে ভিনটেজ ভক্সৱাগন বিটল। আপুনি হয়তো অধিক বিলাসবহুল আৰু ব্যয়বহুল হোটেলৰ কথা শুনিছে আৰু হয়তো দেখিছে বা তেনে হোটেলত আপুনি আছেও, কিন্তু আপুনি পৃথিৱীৰ আটাইতকৈ সৰু হোটেলখনৰ বিষয়ে জানেনে? আপুনি জানি আচৰিত হ'ব, পৃথিৱীৰ এই আটাইতকৈ সৰু হোটেলখন কোনো অট্টালিকাত নাই, আছে এখন গাড়ীত। এই হোটেলখন আছে দক্ষিণ পশ্চিম এছিয়াৰ আবাকাৰ উপসাগৰ দক্ষিণে থকা জৰ্ডানত। এই হোটেলখনৰ মালিক জৰ্ডানৰ বাসিন্দা মহম্মদ আল মালাহম। তেওঁ দাবী কৰিছে যে তেওঁৰ এই হোটেলখন হৈছে পৃথিৱীৰ আটাইতকৈ সৰু হোটেল। উল্লেখযোগ্য যে এই সৰু হোটেলখন আৰম্ভ কৰা হৈছিল 2011 চনত। ইয়াৰ মালিক মহম্মদ আল মালাহমে কয় যে তেওঁৰ হোটেলখন এটা ডাঙৰ শিলৰ মাজত থিয় হৈ আছে। সেইবাবে ইয়ালৈ অহা লোকসকলে এক আশ্চৰ্যকৰ দৃষ্টি উপভোগ কৰিব পাৰে। অৱশ্যে হোটেলখনৰ আছে এটা ডাঙৰ সমস্যা। সমস্যাটো হ'ল এই হোটেলখনত মাত্ৰ এবাৰত দুজনহে ব্যক্তি থাকিব পাৰে, যাৰ বাবে এই হোটেলখন প্ৰেমিক দম্পতীসকলৰ বাবে ভাল বুলি বিবেচিত হৈ আহিছে। বিজনেছ ইনচাইডৰ এক প্ৰতিবেদন অনুসৰি ইয়াত থকা অতিথিসকলে দিনে $56 অৰ্থাৎ $4,000 পৰিশোধ কৰিব লাগে। কিন্তু যদি আপুনি বিচাৰে এই হোটেলখনত থাকিবলৈ, আপুনি সকলো সময়তে পাবনে? নাপায়। এই হোটেলখনত থাকিবলৈ হ'লে আপুনি দীৰ্ঘদিনৰ আগতে কৰিব লাগিব বুকিং। এই হোটেলখনত হস্তনিৰ্মিত এম্ব্ৰইডাৰী চিট আৰু গাৰুৰে সজোৱা হৈছে। ইয়াৰ উপৰিও হোটেলখনত থকা লোকসকলৰ ওচৰত গুহাত আলমাইনান স্থানীয় পনীয় আৰু জলপান দিয়া হয়। এই মিনি হোটেলখনৰ মালিক মহম্মদ আল মালাহম এতিয়া জনাৰ্দনৰ অতি বিখ্যাত ব্যৱসায়ী। তেওঁ এক সাক্ষাৎকাৰৰ সময়ত কৈছিল যে তেওঁ সদায় এনে এক পৰ্যটন প্ৰকল্পৰ কাম কৰিব বিচাৰিছিল, যিয়ে ন্যূনতম স্থান ব্যৱহাৰ কৰে আৰু প্ৰকল্প পৰ্যটনৰ ক্ষেত্ৰত নিজৰ চিহ্ন এৰি যাব পাৰে। আৰু শেষত তেওঁ এয়া কৰি দেখুৱালে। বিশ্বৰ সবাতোকৈ সৰু হোটেলখন তৈয়াৰ কৰিলে এখন গাড়ীত। আৰু এই হোটেলখন এতিয়া বিশ্বৰ ভিন্ন প্ৰান্তত চৰ্চিত। বন্ধুসকল আপোনালোকে যদি এই হোটেলখনৰ কথা শুনিছিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। বন্ধুসকল যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি